নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ মই এটা ডাঙৰ খবৰ আহি পৰিছে, যিহেতু সাহাৰা ৰিফাণ্ড পৰ্টেলৰ জৰিয়তে আপোনালোকে যিহেতু সাহাৰাৰ পইচাৰ বাবে আবেদন কৰিছিলে, সেই আবেদন কৰাখিনিৰ কিছুমান মানুহৰ কিন্তু আপোনাৰ এনেকৈ মোবাইলত এটা SMS আহিছে আৰু সেই SMS টো আপোনালোকক দেখাই দিব লৈছোঁ কেনেকৈ টাইপৰ আপোনালোকৰ মোবাইলত SMS আহিছে। কিছুমান মানুহৰ অনলাইন কৰাৰ পাছত কি হ'ল, তেওঁলোকৰ কৈছিলে যে আপোনাৰ 45 ডেজৰ ভিতৰত পইচা সোমাব একাউণ্টত, কিন্তু কোনো ধৰণৰ পইচা সোমোৱা নাই আৰু সাহাৰা ৰিফাণ্ড পৰ্টেলৰ জৰিয়তে আবেদন কৰা হিতাধিকাৰীসকলৰ কিন্তু বহুত অসুবিধাৰ সন্মুখীন কৰিব লগা হৈছে। আৰু এতিয়া কি হ'ল, সাহাৰাৰ ৰিফাণ্ড পৰ্টেলৰ জৰিয়তে কিন্তু নতুনকৈ এটা SMS যি সকল মানে বেনিফিচিয়াৰী আপোনালোকৰ আবেদন কৰিছিলে, এই আবেদন কৰা বেনিফিচিয়াৰীসকলৰ মোবাইল নম্বৰ কিন্তু এটা SMS আহিছে। SMS টো কেনেধৰণৰ আহিছে আপোনালোকক দেখাব লৈছোঁ। চাওক, এনেধৰণৰ এটা SMS আহিছে। এনেকৈ আপোনাৰ ইয়ৰ ক্লেইম এপ্লিকেশ্যন নম্বৰ ইজ ইমান লিখা আছে, ডিউ টু ইমান হেজ বিন এজ ওৱান অৰ মোৰ প্লিজ ছাবমিটেড ৰিছাবমিট বুলি কৈছে। ৰিছাবমিট কৰিবৰ কাৰণে কৈ আছিলে, তো যিহেতু ৰিছাবমিটৰ অপশ্যনটো এতিয়া দিছে আমাৰ পৰ্টেলত, সেই আপোনালোকে কেনেকৈ কৰিব সেইটো আপোনালোকক দেখাম আজি। আপোনালোকে চাওক, ৰিছাবমিট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে এই ৰিছাবমিট যিটো আপোনালোকে চাওক ব্লিংকিং হৈ আছে, এটা ৰিছাবমিশ্যন লগইন বুলি নিউ বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ কিন্তু এপ্লিকেশ্যন নম্বৰখন দিব লাগিব। এপ্লিকেশ্যন যিটো আপোনাৰ এই ক্লেইম নম্বৰ যিটো আছিলে, ক্লেইম নম্বৰটো আপুনি দিব লাগিব। আপুনি ক্লেইম নম্বৰ দি ল'ব আৰু ইয়াত কেপচাৰ দি মেলি ভেলিডেট কৰিব। তো মই দি লৈছোঁ আগত। আপোনাৰ মোবাইললৈ কিন্তু এটা OTP চেণ্ড হ'ব। OTP চেণ্ড হোৱাৰ পাছত চাওক এনেকৈ আপোনাৰ আহি যাব, খুলি যাব। খোলাৰ পাছত আপুনি চেম টাৰ্ম কণ্ডিশ্যন এইটো একচেপ্ট কৰিব। আই এগ্ৰী ক্লিক কৰিব। আই এগ্ৰী ক্লিক কৰাৰ পাছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত চাওক আপোনাৰ আধাৰ নম্বৰটো ওলাই পৰিব। আধাৰ নম্বৰটো আপুনি গেট OTP যিটো আছে, গেট OTP ক্লিক কৰিব। গেট OTP ক্লিক কৰাৰ লগে আপোনাৰ মোবাইললৈ এটা OTP যাব। OTPটো আপুনি ভেৰিফাই কৰিব। ভেৰিফাই কাৰণে আপোনাৰ মোবাইলত চাওক OTP মোৰ মোবাইলত আহি গ'ল। OTPটো আপুনি চেম আপুনি দি ল'ব। OTPটো আপুনি দি তাৰপিছত আপুনি নেক্সট এইটো ভেৰিফাই OTP ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ লগে চাওক আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত ওলাই পৰিব। এইটো ছাকচেছফুলি আপোনাৰ কিবা দেখাই আছে, লগে লগে আপোনালোকৰ ইয়াত চাওক আপোনালোকে মেইল আইডিটো আপুনি যেনেকৈ দিয়া নাছিলে, মই আগত দিয়া নাছিলোঁ তেনেকৈ দিয়া নাই, এইটো ওলাই পৰিল। বেংকটো আপোনাৰ বেংকটো ছিলেক্ট কৰিব লাগিব। বেংকটো কি বেংক হয় সেইটো তাত আহি যাব। গেট বেংক যিটো আছে বেংকটো ছিলেক্ট কৰিব লাগিব। এইটো পে'টিএম পে'মেণ্ট বেংক মোৰ হয়, সেইকাৰণে পে'টিএম পে'মেণ্ট বেংক আহি গ'ল। ফটো ওলাই গ'ল। নেক্সট কৰিব। নেক্সট কৰাৰ পাছত চাওক আপোনাৰ এপ্লিকেশ্যন নম্বৰটো এনেকৈ আপোনাৰ গোটেইখিনি ইয়াত ওলাই পৰিব, কেনেকৈ কি আছিলে গোটেইখিনি ওলাই পাছত আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপুনি ইয়াত অ'কে কৰিব। অ'কে কৰাৰ লগে লগে কিন্তু আপোনাৰ চাওক আপোনালোকে ৰিছাবমিশ্যন যিটো আছে আপুনি নেক্সট দবাব। নেক্সটলৈ দবাৰ পিছত আপুনি এইটো অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনাৰ এই পৰ্যায়ত হোৱাৰ পিছত আপুনি কি কৰিব, এনেকৈ আপোনাৰ চাওক একশ্যন যিটো আছে ষ্টেটাছটো আপোনালোকে চাই ল'ব। ষ্টেটাছত কি লিখা আছে তাত আপোনাৰ এনেকৈ আপোনাৰ এটা ডাউনলোড হ'ব আপোনাৰ PDF এটা চাৰ্টিফিকেটখন, আপুনি ডাউনলোড কৰি ল'ব। আৰু আপুনি ইয়াত একশ্যনত যাব। একশ্যনত গৈ কিনি আপুনি এনেকৈ গোটেইখিনি চাব কি প্ৰব্লেম হৈছে ইয়াত দেখাই দিব। আপুনি সেইটো দি মেলি আপুনি বেক কৰি তাত আপলোড কৰি নেক্সট হোৱাৰ লগে লগে আপোনাৰ কিন্তু আপোনাৰ একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে কিন্তু ওলাই যাব। ওলাই যোৱাৰ পিছত আপোনালোকে সেই ৰিচিপ্টখন ৰাখিব আৰু সেই ৰিচিপ্ট ৰখাৰ পিছত কিন্তু আপোনালোকৰ বাকী কামখিনি পইচাখিনি কিন্তু আপোনাৰ একাউণ্টত সোমাই যাব। আৰু ইমানে আছিলে বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে আছিলে। গোটেইখিনি আপোনাক সুবিধা জনালোঁ। আৰু যদি তেনেকৈ আৰু কিবা নতুন আপডেট আহে তেনেহ'লে আপোনালোকক জনাম। আৰু সেই আপডেট পাবৰ কাৰণে আপোনালোকে মোৰ চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ চেনেল কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকৈ লাগিলে। যদি ভাল লাগিছে তেনেহ'লে প্লিজ আপোনালোকে মোক লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ।